সেই আজবকে ভকতসকল আপোনালোকে ক'লে যায়নো ভিডিঅ'টো চাওক। মই ইমান ধুনীয়া ভিডিঅ' আৰম্ভ কৰিছোঁ, আপোনালোকে চাওক ভিডিঅ'টো। আৰম্ভণিতে যাবলৈ নিবিচাৰিবচোন। আপুনি কথা শুনক, ৰবীন সন্দিকৈ সকলোৱে চিনি পায়। প্ৰতিটো নিউজৰে প্ৰতিটো নিউজ চেনেলতে ৰবীন সন্দিকৈ নিউজ চলিলে। কিয় চলিলে? ৰবীন সন্দিকৈ কাণ দুখন কিয় কাটিলে? ৰবীন সন্দিকৈ প্ৰেমিকাৰ ঘৰলৈ কিয় গৈছিলে? ৰবীন সন্দিকৈ কাণ দুখন কেনেকৈ কি ধৰণে মানে কাটিবলৈ পালে? আৰু ৰবীন সন্দিকৈ সেই ছোৱালীজনীৰ ঘৰত গৈ কি কৰি আছিলে যে তেওঁৰ বাপেকে তাৰ কাণ দুখন কাটি দিলে? সম্পূৰ্ণখিনি মই আপোনালোকক ক'ম, কিন্তু আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু আজি কথাটো হ'ল কি, ৰবীন সন্দিকৈ হৈ গ'ল মোৰ লগৰ। আৰু তাৰ মানে যোনটো চিলাই কৰিছিলে, তাৰ যোনটো হস্পিটেল আছিলে, সেইটো হস্পিটেল মানে চিলাই কৰা হস্পিটেলটো হৈছিলে ৰূপাই ডিচি বৰুৱা চেম্বাৰ। আৰু আজি আমি ৰূপাই ডিচি বৰুৱা চেম্বাৰত এইকাৰণে গৈ আছোঁ কাৰণ হৈ গ'ল কি কথাটো, ৰবীনৰ কাণৰ চিলাইটো খুলিবলৈ ডেট হৈ গ'ল। তো আজি আমি গৈ আছোঁ এতিয়া বৰ্তমান ৰবীনৰ চিলাইটো খুলিবৰ কাৰণে, কাণৰ চিলাইটো খুলিমগৈ। আৰু কাণৰ চিলাইটো খোলাৰ পাছতে মই আপোনালোকক সম্পূৰ্ণকৈ কথাবিলাক কৈ যাম, একদম ভালকৈ খোলোচাকৈ কৈ যাম। আপোনালোকে ভিডিঅ'টো চাই থাকক, তেতিয়া আপোনালোকে সম্পূৰ্ণকৈ বুজি পাব যে কি কাৰণে কি হৈছিলে কথাবিলাক সম্পূৰ্ণকৈ আপোনালোকে গম পাব। নিউজতো কোৱা নাই যে ইমানখিনি এনেকুৱা কথা, সঁচা কথা সিমানখিনি নিউজত কোৱা হোৱা নাই। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, গম পাই যাব। মানে বৰ্তমান আমি এতিয়া ৰবীনৰ লগত আহি কিনি পাই গ'লোহি ৰূপাই ডিচি বৰুৱা চেম্বাৰৰ ৰাস্তাটোৰ ওচৰ। আৰু বৰ্তমান আমি গৈ আছোঁ, এইটো হৈ গ'ল ৰবীন দেখিছে। আৰু এই কাণ দুখন আপোনালোকে দেখিছে, এই কাণখনে তাৰ পূৰা কাটি দিছিলে। মানে এখন কাণ একদম চিগু অৱস্থা, আৰু এখন কাণ মানে আপোনাৰ কেপ চাইড কৰি আধা পূৰা কাটি দিছিলে। আৰু আমি এতিয়া সোমালোঁ ডিচি বৰুৱা চেম্বাৰৰ ভিতৰত। আৰু এইটোৱে হৈ গ'ল ৰবীন পূৰা বহি আছে। এতিয়া মানে কি হ'ল, নাৰ্ছকেইজনী লাহে ধীৰে আহিব, অহাৰ পাছতে তাৰ ৰবীনৰ কাণৰ চিলাইটো খুলিব। তাৰপিছতে মই আপোনালোকক দেখাম কাণৰ চিলাইটো খুলিব, মই আপোনালোকক দেখাম কেনেকৈ খুলিছে, কি কৰিছে। সঁচাকৈ ক'ব নোৱাৰি ন, আজিকালি কেনেকুৱা ইমান নিষ্ঠুৰ মানুহ আছে। মানে মানুহে আজিকালি মানুহক কাটিব মাৰিব পৰা হৈ গ'ল। মানে সেই লকডাউনৰ সময়ৰ পৰা কিমান যে মানুহ মৰিলে, মানুহেই মানুহক মাৰি মানে একেবাৰে চব চেচ হৈ গৈছে। আৰু বাকী বৰ্তমান এতিয়া নাৰ্ছকেইজনী আহিলে, আৰু এতিয়া বৰ্তমান ৰবীনৰ চিলাইটো খুলি আছে। পটককৈ ৰবীনে এনেকুৱাই চিঞৰি দিছে নহয়, একদম মানে অন্তৰত আঘাত, একদম মানে পূৰা কষ্ট পাই গৈছোঁ। নিজেও কিমান কষ্ট পাইছোঁ, কি ক'ব। আজিকালি মানুহে মানুহক কাটিব মাৰিব পৰা হৈ গ'ল। তাৰপাছত এতিয়া বৰ্তমান ৰবীনৰ চিলাইটো খুলি আছে। ৰবীনৰ চিলাইটো খুলি হোৱাৰ পাছতে মই আপোনালোকক সম্পূৰ্ণকৈ ৰবীনৰ থ্ৰুৱাই দি ৰবীনে নিজে ক'ব তাৰ ই কিয় গৈছিলে, কি হৈছিলে, কি নাই, সম্পূৰ্ণকৈ ৰবীনে নিজে ক'ব। আৰু বৰ্তমান আমি এতিয়া ওলালোঁ ৰূপাই ডিচি বৰুৱা চেম্বাৰৰ পৰা। এতিয়া ৰবীনৰ কাণৰ চিলাইটো খুলি হৈ গ'ল। আৰু এতিয়া বৰ্তমান ৰবীনে স্কুটখন ষ্টাৰ্ট দিছে। আৰু ইয়াৰ পৰা আমি যাম কাকপথাৰ গৈ আমি ৰবীনৰ বেলেগো কাম আছে। ৰবীনৰ মানে আপোনাৰ বেংকৰ একাউণ্ট খুলিব আছে। তো বেংকৰ একাউণ্ট খুলি লওক। একাউণ্ট যদি আমি তাত যদি দেৰি কৰি দিওঁ আমি মানে নাপাম। আৰু ৰবীনে যাব লাগিব ৰূপাইতে আকৌ হোষ্টেলত থাকে। তো সেইকাৰণে এতিয়া বৰ্তমান আৰু সেইবিলাক কাম কৰি লওঁ। সেইবিলাক কাম কৰি মেলি হৈ কিনে আপোনালোকৰ লগত আকৌ কথা পাতিছোঁ ধুনীয়াকৈ। ৱেইট কৰক আৰু অকণমান, একো নাই। আহি পালোঁ কাকপথাৰ এখন ধুনীয়া হোটেলত সোমালোঁ। কাৰণ কেলৈ মই প্ৰতিবাৰে মই আহিলে মই ইয়াতে চিকেন মই ইয়াতে খাওঁ। কাৰণ কেলৈ মানে ইমান টেষ্টিকৈ বনালে, চিকেন মানে ইমান টেষ্টি বনালে, মোৰ মানে একদম মানে খাই আমনি নালাগে। তাৰমানে আমনি নালাগে যিমান খালোঁ তাৰমানে। সেইকাৰণে ইয়াতে মই সোমাই ল'লোঁ। এতিয়া মানে চিকেনটো খাই লওঁ, খাই বৈ মেলি তাৰপিছত আকৌ বাকী আপোনালোকক লগ পাম। কাৰণ কেলৈনো কথা পাতিয়ে থাকিব লাগিব সদায়খনেই নহয়, সেইকাৰণে খোৱাটো জৰুৰী। খোৱাটো খাই লওঁ আৰু দেহা পুৰা থুচা তুমি তুমিয়ে খোৱা। আৰু মই তোমাক চাই থাকোঁতে যাব আৰু, কাৰণ কেলৈ তুমিতো খাই আছা। চাবা দেই দেহা, মোৰ ফালৰ পৰা মোক লাগিব আকৌ, পাছত মোক নক'বা কিন্তু। तो गाइस फाइनली हम अभी आ चुके हैं रुपाई से। इसका जो एक टाइम का ये चिलाई था ना, उसको निकाल के हम अभी रुपाई से आ चुके हैं। और अभी जाना है हमको बाल कटवाने के लिए। हमको नहीं, मुझे बाल कटवाना है। देखो ना कैसा देख रहे हैं मुझे। अभी सैलून में जाके पर सुंदर होके आऊँगा। आप लोग देख के रहिए वीडियो। তো গাইছ আপোনালোকে যেনেকৈ দুদিনমানৰ আগতে আপোনালোকে শুনিছিলে যে আৰু আলফা 5টা আছিলেহি। আৰু আলফাৰ আৰু আমাৰ আৰ্মি পুলিচৰ য'ত গুলীয়াগুলি হৈছিলে পথাৰখন, এইখন পথাৰ আছিলে দ পথাৰ, কাকপথাৰৰ দ পথাৰ। ইয়াতে হৈছিলে আলফাৰ গুলীয়াগুলি। আৰু এই পথাৰখনতে ইয়াতে আলফা এজনৰ মৃত্যু হৈছিলে। আলফাৰ নাম কি মনত আছে? ৰবীন মনত আছে? ৰূপম অসম। গাইছ এইডোখৰতে মানে সেই ৰূপম অসমৰ মৃত্যু হৈছিলে ইয়াতে। বৰ্তমান আমি আকৌ আহি কিনি পাই গ'লো সেই নামচাই, অৰুণাচলৰ নামচাই পাই গ'লো। ৰবীনৰ কি কাম আছে মই একো নাজানো। আৰু মোক ৰবীনে নাই কমেও 1 ঘণ্টা মানৰ পৰা অকলে স্কুটিখনতে ৰখাই কিনি থৈ দিছে মেইন টাউনৰ মাজত। ৰবীন ক'ত গ'ল, কি কৰিছে একো পাত্তা নাই। চাগে ছোৱালী লগ কৰিবলৈ গ'লগে নে কিয়ে হৈছে নে একো গমেই পোৱা নাই। মই অকলে ৰখি আছো। 1 নম্বৰ ঘাটিয়া আদমি দেই ৰবীন, তুমি 1 নম্বৰ ঘাটিয়া আদমি। মোক কেনে ইমান টাউনৰ মাজত অকলে থৈ দিছা, মই কিমান কষ্ট পাইছো মই গম পাইছো। এচা মত কৰোঁ না, কষ্ট হতা হে ইয়াৰ।
কথাটো হ'ল কি তাৰমানে চাওক আমাৰ হৈ গ'ল ৰাতি হৈ যোৱাৰ কাৰণে ৰবিনৰ কামবিলাক কৰি থোৱা আমাৰ ৰাতি হৈ যোৱাৰ কাৰণে ভিডিঅ' কৰিব নোৱাৰো আৰু মোৰ ঘৰ আহি পাই গ'লো আৰু কাইলৈহে চাগে মই ৰবিনৰ লগত কথা পাতিব পাৰিম নে নাপাৰিম নাজানো কাইলৈ কাৰণ কাইলৈ মানে ৰবিনৰ যাবলৈ আছে হোষ্টেললৈ চ' বেলেগে না কিবা এটা কৰিব লাগিব আৰু তাৰপাছতে এতিয়া বৰ্তমান ঘৰত আহি কিনি পোৱালিটোৰ লগতে খেলি আছো আৰু কিনো কৰিম উপায়টো নাই পোৱালিটোৰ লগতে খেলি আছো তাৰপিছত আকৌ কাইলৈ আকৌ লগ পাইছো নেক্সট ডে বেলেগ এদিনা गाइस बात ये है कि रुको ब्राश में दे रहा ना तो गाइस আজি হৈ গ'ল সেকেন্ড ডে আৰু আজি মই অকলে মানে ঘৰৰ পৰা কি কৈছে তামোল আনিবৰ কাৰণে পইচা দি থৈ আহিব কৈছে তাই কাৰণে পইচা দিবলৈ যাওঁ তাৰপিছতে মই বোলো ভিডিঅ'টো কৰি দিওঁ কাৰণ কেলৈ আজি হৈ গ'ল নেক্সট ডে আৰু আজি এক মিনিট আজি হৈ গ'ল নেক্সট ডে আৰু আজি এতিয়া মই বেংকলৈ যাম আমাৰ বজাৰ আছে শনিবাৰে আমাৰ বজাৰ আমাৰ মানে কি হ'ল বিজনেছ কৰা হয় শনিবাৰে আমাৰ বজাৰ বহে চ' সেইকাৰণে মই এতিয়া আমাৰ অৰুণাচলৰ দাই এটাক মই মানে অৰুণাচলত সোমাম এতিয়া গৈ বেলেগ এটা চাইডে মই অৰুণাচলত সোমামগৈ তাত দাই এটাক পইচা দিব লাগে পইচা দি কিনি তাৰপিছতে মই আকৌ আহিম তাৰপিছত যাম অৰুণাচল বজাৰ তাৰপিছতে মই যাম বেংকৰ কাম কৰিব আৰু এতিয়া মই বৰ্তমান আহি পালো অসম অৰুণাচল সীমান্তৱৰ্তী নদীখনৰ ওচৰত আৰু ইয়াতে আছে বাঁহৰ দলংখন এইখন বাঁহৰ দলঙে মানে অসম আৰু অৰুণাচল দুইটাকে আৰু ইপাৰ সিপাৰ কৰি থাকে আৰু মনে মনে ভিতৰেদি এইখনে লাষ্ট হৈ গ'ল গাঁৱৰ ভিতৰেদি অৰুণাচলৰ অসম সীমান্তৱৰ্তী বাঁহৰ দলংখন এইখনেই ব্ৰাছটো ভৰাই থৈছে সেইকাৰণে ভালকৈ কথাটো ক'বই পৰা নাই তাৰমানে এতিয়া মই আছোঁ এতিয়া অসম অৰুণাচল সীমান্তৱৰ্তী বাঁহৰ দলংখন গাঁৱৰ ঘৰৰ পৰা একদম গাঁৱৰ ঘৰৰ পৰা ৰাস্তা এইখন দলং পাৰ হৈ গ'লে আপোনালোকৰ এইটো পাৰত আপোনালোকে পাব অৰুণাচল আৰু এইটো পাৰ পাই গ'ল আপোনালোকে অসম একদম মই এতিয়া বৰ্তমান মই আছোঁ অসম আৰু অৰুণাচল সীমান্তৱৰ্তী মাজত ইয়াত আহি গ'লোঁ মই এতিয়া একদম মাজত আহি গ'লোঁ এফালে আছে অসম এফালে আছে অৰুণাচল ত' এতিয়া যাওঁগৈ দেৰি হৈছে মই কাৰণ কেলৈ মই বজাৰত যাব লাগে আকৌ বেংকলৈ যাব লাগে সেইকাৰণে ত' চাই থাকক ভিডিঅ'টো মই দেখাই আছোঁ ধুনীয়াকৈ